তো আজি আমি সাগৰত গৈছিলোঁ মাছ আনিবলৈ। তাৰে কিছুমান ভিডিঅ' বনাইছিলোঁ অলপমান। এইটো মাছ কেনেকৈ সাগৰৰ পৰা ধৰে, তাৰপিছত আমি মাছ লৈ আহিছিলোঁ জুইত পুৰি খাম বুলি আনিছোঁ মাছ। মাছ আনিলোঁ, তাৰপিছত কৰি দিলোঁ। লম্বা হৈ গৈছে বুলি মই নেক্সট আৰু এটা ভিডিঅ' বনাইছোঁ। সেইটো ভিডিঅ'টো চাই ভাল লাগিছে যদি সেইটো ভিডিঅ' চাব। নেক্সট পাৰ্ট 2, এইটো পাৰ্ট 1। মাছ এইটোত জ্বলাই খাম, এইটোত মাছ অনাটোহে অকল দেখুৱাইছোঁ, কিন্তু এইটো লম্বা হৈ যোৱাৰ কাৰণে নেক্সট আৰু এটা ভিডিঅ' বেলেগ ভিডিঅ' আছে, সেইটো চাম। গৈ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিম, আৰু লগতে বেল আইকনটো দবাই। আমি এইয়া এতিয়া গাড়ীত গৈ আছোঁ মাছ আনিবলৈ। মাছ আনি ঠিকছে ফ্ৰাই কৰি খাম আজি। চাই থাকক আপোনালোকে এই ভিডিঅ'টো। আমি এতিয়া গৈ আছোঁ সাগৰৰ পাৰে পাৰে মাছ আনিবলৈ। আমি আহি পাই গ'লো মাছৰ জেগা। গোৱাত মানে আমি গাড়ী লৈ আহিছোঁ মাছ নিবৰ কাৰণে। আমি আহি পাই গ'লো এতিয়া সাগৰৰ পাৰত। এইয়া সাগৰ ফালে আছোঁ, মাছ ল'ব আহিছোঁ আমি। গোৱাত মানে য'তে গ'লেও গোটেইটো মাছে পায়, মাছেহে। আমাৰ অসমত শাক পাচলিৰ বজাৰ দেখা পাব, ইয়াত মাছ মাংসৰ বজাৰ দেখা পাব। এইবোৰ চব মাছৰ বুট, এইবোৰ চব মাছৰ বুট। সাগৰ আহি পাই গ'লো আমি। সাগৰ চাই মাছ আহিছে, মাছ ল'ব আহিছোঁ আমি। সাগৰৰ পৰা এতিয়া নাওকেইটা মাছমৰীয়াকেইটা আহিছে। এতিয়া কি মাছ আনিছে আমি ইটো চাইডত চাওঁ, তাৰ পাছত ইটো চাইডত চাম। দুইটা চাইডত চাম কি মাছ আহিছে। ভাল মাছ আহিছে যদি লৈ আহিম। আৰু আহি আছে ভিতৰৰ পৰা, আপোনালোকে চাব পাৰে। মই মাছ কেনেকৈ উলিয়াই এইটো দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। চব এইবোৰ চাব পাৰে। মাছ ধৰা বৰ্ড এইয়া সাগৰৰ পাৰত, এইটো সাগৰ। তো মানুহবোৰে এনেকুৱা জালটো টানি মাছকেইটা এটা এটা কৰি উলিয়াই পাচিত থৈ থাকে। তাৰপিছত এয়া সাগৰৰ ওচৰতে, তাৰ পাৰতে তো এইটো আহি পাই গ'ল। তাৰপিছত লাঙি জালৰ লেখিয়াই, তাৰপিছত ইয়াত মাছটো লাগি ধৰি আহে। ইয়াতে এনেধৰণে ৰাণী নাৱৰ পৰা উলিয়াই মাছটো এটা এটা উলিয়াই চবে শাৰী পাতি চাবলৈ বহুত পেট্ৰছো আহিছে আমাৰ লগত। এইফালে চাব পাৰে, এইটো পেট্ৰছ আহিছে মাছ ল'বৰ কাৰণে। একেলগে মাছ চাই আছে কোনটো ভাল লাগে। ইয়াত মাছ চালো বহুত, আৰু আগফালে চাম জালত মাছ খালে। এইবোৰ চব মাছৰ বট হয়, বহুত আছে মাছৰ বট। এইটো চাইডত এইবোৰ চব মাছ ধৰা বট হয়। बोट लिया बोट लिया, ये सब मच्छी का बोट है। সাগৰ এইটো ইয়াৰ পৰা ইয়াত টানিছিলে, এতিয়া জাল এইটো মাছ দেখুৱাইছে। সিহঁতৰ হৈ গ'ল মাছ। এইফালে পেট্ৰছ আহিছে মাছ চাবৰ কাৰণে। ময়ো মাছ চাবলৈ আহিছিলোঁ। সিহঁতে বট টানি মাছ উঠালে, আমি আগলৈ যাম আৰু এই চাইডত মাছ চাবৰ কাৰণে। অকল এটাই আহিছে, বাংৰা মাছ। এইটো সাগৰৰ এইটো চাইডত জাল টানি আছে, মাছ দেখুৱাই দিলোঁ। এইটো চব চাব পাৰে, চব মাছৰ বট হয়। আৰু আছে আহি আছে মাছৰ বট আহি আছে, আৰু এইকাৰণে আমি ৰখি আছোঁ। আৰু মাছৰ বট আহে নেকি ইয়াত দেখুৱাইছোঁ। চব বাংৰা মাছ টানি আছে। জাল এইটো চাইডত চাব পাৰে, এইটো চাইডত চব মাছৰ খেতিয়ে হয়, বট হয় সাগৰৰ পাৰত মাছ ল'বৰ কাৰণে। ফ্ৰেছ মাছ খাম, আৰু দাম ইয়াত বহুত আছে। আপোনালোকে চাই থাকক। এই আগফালে মই আকৌ দেখুৱাম কেনেকৈ মাছ ধৰি আছে। মাছ এতিয়া জাল টানি দিলে চাব পাৰে।
আপোনালোকে চাব পাৰে এইবোৰ মানুহবোৰে পুৰা মাছ ধৰি আছে আৰু আহি আছে এতিয়া সাগৰৰ পাৰে চাইডে চাইডে মাছ ধৰিব আহে তো মই ইয়াত তাত দেখুৱালোঁ মাছ কেনেকৈ ধৰিছে আৰু আগফালে এতিয়া মাছ ধৰি আছে এইটো চাইডত মাছ দেখুৱাম তো আমি ল'ব আহিছিলোঁ বেলেগ মাছ আহিছে বেলেগ ল'ব আহিছিলে লেপ আহিছে বাংৰা ইয়াত দেখুৱাম এতিয়া কি মাছ আহিছে চাব পাৰে মাছ চব বাংৰা হয় জাল আহিছে মাছ ধৰিছে এনে এনেকুৱা জালটো চফা কৰি গৈ থাকে মাছ পাছ চাইডত পাচি থাকে পাছফালে পাচি আছে পাচি তো এয়া চাব পাৰে পাছফালে জালত মাছকেইটা কেনেকৈ লাগি আছে ফালে মাছ চফা কৰি আছে মাছ চাব পাৰে আমি এতিয়া যাওঁ বলক আমাৰ মাছ লোৱা হৈ গ'ল আমি এতিয়া যাব লাগে ইয়া পাঁচি মাছ লৈ ল'লোঁ এতিয়া পেট্ৰুছে ইয়াত উঠাই আছে এনেধৰণৰ বালি আছেতো কাৰণে ইয়াৰ পৰা গাড়ী লগাই মানুহ দি লৈ যাব লাগে তো পাঁচি গোটেই মাছসমূহ ইয়াৰ পৰা আমি লৈ যাম গাড়ী লৈকে তো এইটো অলপ ডাঙৰ মাছ পাইছে কিন্তু ইয়াত সৰু সৰু মাছেই ধৰিছে ডাঙৰ মাছ ধৰা নাই ইয়া চাব পাৰে এনেধৰণৰ নাওটো বামলৈ লৈ অহা হয় তাৰপিছত যিহেতু আমাৰ মাছ লোৱা হৈ গ'ল এতিয়া আহিছে আমি নালাগে যাওঁ আমাৰ গাড়ীত মাছ থলা হৈ গ'ল মাছ দেখুৱাই দিম আমাৰ গাড়ীত মাছ ভৰা হৈ গ'ল এয়া মাছ তাৰপিছত এইটো মাছ লোৱা হৈ গ'ল এতিয়া আমি লৈ যাম ঘৰলৈকে মানে আমি থকা জেগাটোলৈ চাব পাৰে কি মাছ আছে চব বাংৰাই এতিয়া চুনো আছে এতিয়া সাগৰৰ পৰা বহুত আহিছিলে তাৰ পৰা আমি লৈছোঁ এইটো আপোনালোকক দেখুৱাই দিছোঁ